হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। কোনকো নেওচি অৱশেষত কথাটো ৰাখি কানাডা আহি উপস্থিত হৈ গ'লহি। আহিলে ব'লক ব'লক আমাৰ কানাডা আহি বৰষুণত কেনেকুৱা দিছে? মজা দিছে বৰষুণে কেনেকুৱা দিছে? বঢ়িয়া। এতিয়া আমি ক'ত গৈ আছোঁ? আমি এতিয়া বাইপাছ গৈ আছোঁ। অৱশেষত কানাডা আহি উপস্থিত হৈ গ'ল। এতিয়া আমি বৰষুণত এতিয়া বৰষুণক নেওচি এতিয়া গৈ আছোঁ বাইপাছ। ভাল দে কিমান লাগে? 150 আপোনাৰ ভাল 150 লগালে মানে ডাৱৰীয়া বতৰত আপোনাক 150 টকা ভাল লাগে? বেছি হয় 150 এই নিদিয়াই হৈ গ'ল। মানুহে তিতি গৈ আছে আৰু স্কুললৈ ল'ৰা ছোৱালীবোৰ এইবোৰ দেখিছেনে কিমান তিতি গৈছে? ৰেইনকোট চেইনকোট পিন্ধি মেলি গৈ আছে। এইফালে ৰখি আছে গৈ আছে। ভিডিঅ'টো কি হৈ যায় হ'ব বতৰটো? হে প্ৰভু এৰি দিয়া নগ'লে কি হ'ব আমাৰ? বজাৰৰ পৰা ডাইৰেক্ট ঘৰতে আহিলোঁ। বাবুৱে মোক গৈ বজাৰৰ পৰা লৈ আহিলেগৈ। এটা বৰ দুখৰ ঘটনা। আপোনাৰ মানে আজি যোৱা ৰাতি আপোনাৰ ৰাতিপুৱা 4টা বজাত বাগৰি বনাঞ্চলত মানে আপোনাৰ যোৰহাটৰে ভেলেকা বুলি কয় ন, ল'ৰাজন আমি ইয়াত থাকিলে লগ পাওঁ মানে মাতবোল কৰি থাকোঁ। বহুত বেয়া লাগিছে, কিন্তু বহুত সোনকালে মৰি গুচি গ'ল ল'ৰাটো। বেছি ডাঙৰো নাছিলে। আৰু তাৰে ভিতৰতে আমাৰ এজন ল'ৰা মৰিছে মাজুলীৰ, এজন হৈছে মাছৰহাটৰ, আৰু এজন হৈছে ৰাজতীয়া, আৰু এজন কৃষ্ণনগৰ, আৰু এজন আছিলে আপোনাৰ তৰাজানৰ আছিলে শুনামতে। সেইজন বাচিছে বুলি গম পাইছোঁ। মানে 5জন গৈছিলে টোটেল, তাৰে 4জনৰ মৃত্যু হৈছে। আহকচোন ভিডিঅ'টো আজি অকণমান সেই ভিডিঅ'টোৰ ওপৰতে এই ভিডিঅ'টো ইয়াতে অকণমান ৰাখি লৈ বাকী তাত এক্সিডেণ্টটো কেনেকৈ হ'ল, ল'ৰাটো ঘৰলৈ ডেড বডি কেনেকৈ আনিলে, কিমান গুণমুগ্ধ আহিলে, কিমান মানুহ আহিছে চাওক ভিডিঅ'টো। বহুত দুখ লাগিব আপোনালোকৰ। ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাওক ভিডিঅ'টো। এতিয়া তাক এয়া JB কলেজৰ পৰা উলিয়াই অনা হৈছে, মানে ভেলেকাক। তাৰ লগৰ কিমান যে বন্ধুবোৰ আহিছে চাওকচোন, চব লগৰবোৰ আহিছে, চবেই কিমান দুখ মনে আহিছে, চব আহিছে আৰু কিমান যে মানুহ আহিছে। গোটেই মাছৰ হাটখনত এটা বেলেগ এটা পৰিৱেশ হৈ আছে। গোটেই মাছৰ হাটখন একদম সুখত চব সুখত ভাগি পৰিছে গোটেই মাছৰ হাটবাসী ৰাইজ। আহকচোন ভিডিঅ'টো আগলৈকে চাই গৈ থাকোঁ। ঘটনাটো বহুত দুখজনক হয়, বহুত দুখ লাগিছে। আশা কৰোঁ আপোনালোকৰ লগতো যাতে তেনেকুৱা ঘটনা নহওক। আপোনালোকে ক'ৰবাত যাওঁতে, আপোনালোকৰ পৰিয়াল ক'ৰবাত যাওঁতে আপোনালোকৰ সেই 4চকীয়া বাহনখন, আপোনালোকৰ সেই 2চকীয়া বাহনখন ভালকৈ চলাই যাওক আৰু হেলমেট পিন্ধি যাওক। আৰু যদি 4চকীয়া গাড়ী চলাই গৈছে তেতিয়াহ'লে ছিট বেল্ট লগাই যাওক আৰু ভালকৈ চলাই যাওক, ভালকৈ থাকক। শ্ল' ড্ৰাইভ
লং লাইফ বুলি এষাৰ কথা আছে। যদি মোৰ চেনেলটোত আপুনি নতুনকৈ আহিছে আৰু যদি মোৰ চেনেলটো আপুনি নতুনকৈ নতুন ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে অকণমান শ্বেয়াৰ কৰি দিয়ক আৰু লগতে বেল আইকনটো বাজিবলৈ নাপাহৰিব। আজিলৈ বাই বাই, টাটা। অসম প্ৰথম, অসম সদায়, অসম জয়।